মই কওঁ শুনক, চবেই আমি বিচাৰোঁ যে চিনেমা চাওক, গাড়ী লৈ যাওক, আমিতো বিচাৰোঁ যিহেতু আমি সেই লাইনটোৰ লগত জড়িত। তেনেকৈ কোনোবাই কৰে, আমি শুনো, পিছত প্ৰডিউচাৰে সেইখিনি কৰি দিব লগা হয়। কিন্তু মৰিগাঁৱৰ পৰা এনেকুৱা এটা ট্ৰেণ্ড ওলাওক যে সঁচাকৈ গাড়ী লৈ যায়। কেইটকা যাব? খুব বেছি 100 টকা যাব, 150 টকা। এবাৰ বাছ লৈ যাওক, ৰঘুপতি যদি আগত আহে ৰঘুপতিত আৰম্ভ হওক, যদি ৰাঘৱ আগত আহে ৰাঘৱত আৰম্ভ হওক। এবাৰ যাওক, গোটেই অসমত দেখিব মৰিগাঁৱে যি ৰাস্তা কাটি দিব, সেই ৰাস্তাতে চব অসমীয়া চিনেমা চাবলৈ বাছ লৈ যাব। পাৰিবনে যাব? বহুত পইচা নাযায়, খালি মৰমটো থাকিলেই হ'ল। শুনি আছো মই চব মানে সঁচাকৈ ভাল দেই ছাৰ, খুব ভাল। উকিল মেমজনী ভাল, আৰু মোতকৈ সেইজনী ওখ মস্ত মানুহ। আমাৰ পাপুৰীয়ে তেনেকৈ কথাই নাপাতে, মোক হয় নিজে মণিয়ে কথা নাপাতে। তাই মানে বেছিকৈ উকিল মেমৰ লগত এওঁৰ লগত কথা পাতিলে অলপ স্পণ্ডলাইটিছৰ প্ৰব্লেম। আৰু মোৰ কি প্ৰব্লেম হয়? এখেতৰ আকৌ এটা প্ৰব্লেম হয়, এখেতে এনেকৈ লৈ কথা পাতিব লাগে। তেহে লাগে মোৰ মণিবৰ লগত এনেকৈ চিট কৰিব লাগে। ভৰি বিষ হৈ গৈছে মোৰ। এখেত বেছি ওখ হৈ সমস্যা হ'ল, মই আকৌ বেছি ধুনীয়া হৈ সমস্যা হ'ল। গান বিহু বুলি ক'লে গান গালে ভাল লাগে। সুধিব খুজিছো, তৰালি কোন হ'ব তোমাৰ লগৰী, কোনে পাব অন্তৰত ঠাই। কেনেকুৱা আমাৰ মাতবোৰ শুনি ঠিকেই লাগেনে? আৰু এটা কথা শুনো ইয়াৰ মাজত, মই কেকেটাৰ মাতটো সঁচাই ভাল হয়নে নহয় কওক? গান গাই ভাল লাগে, গান ধুনীয়া গায়। মই গান গালে ভাল লাগে, আপুনি গালি দিলে ভাল লাগে। ভোকা মাতততো গালিয়ে ভাল লাগিব। আৰু মইতো বাৰু গাঁৱে মোহনে গাই, ৰাইজে, আমাৰ মৰিগাঁৱৰ ৰাইজে বহুতবাৰ শুনিছে। আপোনাৰ মুখত এটা শুনিম, কি গাব কওক? আপুনিতো জানেই আৰু মোক ক'ত পেলাই দিছে। নাই, আপুনি কিবা এটা গাব লাগিব ন। আহিছে কিবা এটা অনুষ্ঠান কৰিম বুলি, ৰাইজক অকণ শুনাব লাগিব। যি জানে মই কওঁ শুনক, সৰুতে যদি আয়ে গোৱা, আপোনাৰ মায়ে গোৱা, বোলে কিবা নিচুকণি হওক, মায়ে খুব বিয়ানাম আপুনি জানে যদি গাওক, বিয়ানাম গালেও হ'ব। এটা অলপ মনত আছে। দিয়ক, এটা ৰাইজে হাত চাপৰি দি উৎসাহ দিয়াকে প্ৰথম গাব। তাকো উৰুলি লাগিব, নেপায়, ভাল পালে উৰুলি দিব। বিয়ানাম এটা। ঠিক আছে দিয়ক, চবেই যেতিয়া কৈছে গাই দিওঁ আৰু। ফুল চন্দন তুলসী, চন্দন তুলসী। এইখন বিয়া ভাগিছিল নেকি? কিয় ক'লে? এইটোনো মাতেই নে? এইটো গান নাগায়, হ'লেও ধুনীয়া গাইছে। আপুনি যে সাহ কৰিছে সেইটোৱে ভাল লাগিছে আকৌ ন? ধন্যবাদ। চিনচিন মইনা আমৰে দিনতে, চিনচিন মইনা আমে মলিয়ালে, চিনচিন মইনা মইনা কথালে পেলালে কলি, বিয়া পাতিলে নহ'ব। মুখস্থ মুখে মুখে একদম সেইটোহে লাগে। তুমি নাচনি এতিয়া যে গাভৰু, এইবিলাক মানে আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, সেইবিলাক যেন হোৱাই নাই। ছোৱালীজনী ধৰক ভালো লাগে ন, কিন্তু ওচৰ চাপিব নোৱাৰোঁ, কথাও সুধিব নোৱাৰোঁ, ভয়ো লাগে। তেতিয়া মানে যেতিয়া এনেকৈ আহি থাকে, তেতিয়া এনেকৈ চাই থাকোঁ, তাই চাই থাকিলে এনেকৈ ঘূৰাই দিওঁ। সেইকণ সময়ত এইবিলাক মিউজিক বাজি থাকে আমাৰ কলিজাত। তুমি জাননি এতিয়া যে গাভৰু, আহাচোন কাষলে অকণমান মৰম কৰোঁ, ময়ো বিচাৰিছোঁ সুগন্ধি গোলাপ ফুল, অন্তৰে জানানে নিবিচাৰে। অনুষ্ক গুণতিলক ধনঞ্জয়, কৰুণা ৰত্ন দিনেশ, प्रमोद मधुसन तुषार राजपक्ष मतीश जय विक्रम महेश গম পালো আপুনি চব জানে না সাধনা এটা আছে সাধনা এটা আছে এই শ্লোকটোৱে কৈছে কি কৈছে যে
কি কৈছে শ্লোকটোৰ ভাৱাৰ্থটো এনেকুৱা এইটো পাহত গছ নেকি ন এয়া সোধা নাই শ্লোকটোৰ অৰ্থ কওক যে ঢোলটো তেনেকে কিয় ওলমাই দিছে? আৰে আপুনি শ্লোকটোৰ অৰ্থটো নকয় কি শ্লোকটোৱে এইটোৱে কৈছে যে কি কৈছে এই তেওঁলোকৰ চাউণ্ড সেইটো ধুনীয়া দেই থপথলাই আছে শ্লোকটোৱে কৈছে যে জীৱনত সকলো কথাকে ইমান গভীৰতাৰে গ্ৰহণ কৰাটো কথা নহয় এইটো কোনো ধৰণৰ শ্লোক নহয় এইটো শ্ৰীলংকা ক্ৰিকেট টীমৰ খেলুৱৈসকলৰ চাওক ধনুষ্ক গুণ তিলক ধনঞ্জয় কৰুণা ৰত্ন দিনেশা প্ৰমোদ মধুৰ স্বৰ্ণ তুষাৰ ৰাজপক্ষ মতিছ জয় বিক্ৰম মহেশা দেখিলেতো সফলতাৰ আঁৰত এগৰাকী মহিলা থাকে মহিলাসকলৰ আঁৰত কি থাকে নাথাকে বিউটি পাৰ্লাৰ থাকে মানুহৰ অন্তৰ বেছি মহিলা কেনেকে চাওক মহিলাসকলে সৰুতে এখন ঘৰত জন্ম হয় ডাঙৰ দীঘল হয় তাৰপৰা বিয়া হৈ ওলাই কিন্তু সেই ঘৰখনৰ মানুহখিনিক কিছু অন্তৰত ৰাখিব লাগে বিয়া হৈ অহাৰ পিছত নিজৰ গিৰিয়েক শাহু শহুৰেকক অন্তৰত ৰাখিব লাগে আৰু পৰিয়ালবৰ্গৰ মানুহখিনিকো অন্তৰত ৰাখিব লাগে দুখ কষ্ট গোটেইখিনি মহিলাসকলেতো মানে আপুনি কৈছে যে মাক দেউতাকক পৰিয়ালটো অন্তৰত ৰাখিব শহু শাহু গিৰিয়েকক অন্তৰত ৰাখে গতিকে মহিলাৰ অন্তৰ বহল হয় নেকি মহিলাসকল হয়নে নহয় কওক মই কৈছো পুৰুষৰ অন্তৰ বহল কেনেকে দিয়ক যুক্তি দিয়ক চিঞৰ আহিলে পুৰুষসকলে বিয়া পাতিলে নিজৰ মাক দেউতাক নিজৰ অন্তৰত ৰাখিলে ঘৈণীয়েকগৰাকীক নিজৰ অন্তৰত ৰাখিলে শহু শাহুক অন্তৰত ৰাখিলে ঘৈণীয়েকজনী এইটো বজোৱা মানুহ কোনোবা আছে নেকি নৰিলে মৰমৰে অভাৱ অহা যোৱা কমিলে মৰি যোৱা দুবৰি পুনৰ গজি উঠিলে নাচনী দুজনী মানুহ আহক আকৌ এইখিনিতে আমাৰ মনিবৰ কাৰণে এটা মই গাম বুলি ভাবি আছো যদি চাৰে বেয়া নাপায় একদম বেয়া নাপাওঁ খালি কোনোবা নাচনী আহা আকৌ ধুনীয়াকৈ আকৌ নাচো আহা কণমানি ছোৱালী আহা সেই নাৰীগৰাকী কাৰোবাৰ পত্নী সেই পুৰুষজন সেই নাৰীগৰাকীৰ পতি পৰমেশ্বৰ যেতিয়া কোনোবা এগৰাকী নাৰীয়ে কোনোবা এজন পুৰুষক মৰম শ্ৰদ্ধা কৰে যেতিয়া 1000গৰাকী নাৰীয়ে কোনোবা এজন পুৰুষক গুৰুত্ব দিয়ে তেতিয়া গম পাব তেওঁ হয়তো কোনোবা আদৰ্শৱান পুৰুষ যদি 1,00,000 নাৰীয়ে এজন পুৰুষক মৰম শ্ৰদ্ধা কৰে তেওঁ কাষ চাপি যায় গম পাব তেওঁ কোনোবা ডাঙৰ চেলিব্ৰিটি কিন্তু যদি 10-15গৰাকী নাৰী ছোৱালী কোনোবা পুৰুষৰ কাষ চাপি যায় গম পাব সেইজন ফুচকা বেপাৰী বোলে হৰি আজি মানে অকণমান গা আপোনালোকে জুবিন গাৰ্গে খোৱা চাহপাত ইয়াৰ যতীন বৰাই খোৱা চাহপাত ইয়াৰ ৰবি শৰ্মাই খোৱা চাহপাত মোৰ পৰা চাহপাত লৈ যাওঁ লগে লগে মানুহৰ ভিৰ লাগি গ'ল ন ডাঙৰ ডাঙৰ মানুহৰ নাম শুনি ধাপা ধাপ গোটেই চাহপাতসোপা বিক্ৰী হৈ গ'ল নহয় আধা ঘণ্টামানৰ পাছত গোটেই কাষ্টমাৰবোৰ আহি গোটেই চাহপাতবোৰ তাত টেবুলত দলিয়াই দিছে কি ফাল্টু আমি কৰোঁ এইবোৰ কি চাহপাত চাহ খাইছোঁ গোটেই সেৰেঙা সোৱাদ নাই কিয় এনেকৈ বেচিছ ফাঁকি দি সি কৈছে মই ক'ত ফাঁকি দিছোঁ
মইতো কৈছোঁ এইবিলাক জুবিনে খোৱা যতীনে খোৱা ৰবি শৰ্মাই খোৱা এটাই খোৱা চাহপাত খালে ক'ৰ পৰা সোৱাদ পাব আপোনালোকে তা আমি বেছি দীঘল নকৰোঁ আৰু সেইটো কেনেকৈ কওঁ আপুনি চৌধুৰীটো স্পেলিং কৰকচোন ছাৰ আপুনিয়ে কওকচোন বাৰু CHOU চৌ অঁ সেইটোতো হেৰি নহ'ল ক নহ'ল সেইটো চ হ'ল CHO চ আৰু এইটো CHEটো আকৌ ক হ'ল কেনেকৈ বুজাওঁ কওকচোন মানুহজনক মই নাই ইংলিছ ইজ ভেৰি পাজলিং ছাবজেক্ট English is very puzzling subject. One day CH so, another day CH oh. What is this, yaar? আপুনিয়ে কৰক যাওক নাই sorry, sir. এইটো ব্ৰিটিছৰ কথাত নাযাব ব্ৰিটিছে এৰি থৈ যোৱা বীজত নাযাব ডিভাইড এণ্ড ৰুল পলিচি দেখিলে না আমাৰ দুটা মাজত ফাট আনি দিলে ইংৰাজীয়ে একদম মোৰ একদম ভাল নালাগে ইংৰাজী ছাবজেক্টটো মোৰ ক্ৰেজ এটা আছে এইবিলাক কি TO2 জিঅ' গুহে হ'ব লাগিছে গো কিয় হয় না নহয় Language is the main equalism of domestication. There is no heart of communication without permission. Every man doing very well. You can be not allowed, but you should not agreement on India. বুজি পাইছেনে কিবা মই বুজি পোৱা নাই তেওঁলোকে থেংক ইউ যোৱা সময়ত এটা কথাই কৈ যাওঁ সকলোকে অনুৰোধ এটা কথা কৈ থৈ যাওঁ এইটো কথা আপোনালোকে বিভিন্ন ঠাইত এতিয়াও দেখিব মন কৰিব মাক দেউতাকে যেতিয়া ল'ৰা ছোৱালী কোলাত লয় মাকে সদায় বেছিভাগ মাকে এনেকৈ খোজত লয় কঁকালতে বহুৱাই হওক অকণমান খোজ কাঢ়িব সময় যে হয় ক'ৰবালৈ দেখিছে তেনেকৈ আপোনালোকে মাকে প্ৰত্যেকগৰাকী নিজৰ সন্তানক মাকে যিমানলৈকে দেখে সন্তানক সিমানলৈকে দেখিবলৈ শিকায় মাকে যিমানখিনিলৈকে পৃথিৱীখন দেখে সন্তানেও যাতে আমি আলু অৰ্জুনৰ ভায়েকক জানো যে এতিয়া যে ক'লে ভায়েকক জানা কি নাম বোলে পিঁয়াজ অৰ্জুন দিয়ে মই মানে যি পাৰি দাঁত লগাই লওঁ দাঁত পাৰি মোৰ হেৰাই থাকিল কাৰণে নোলোৱা হ'লোঁ আমি নিজাকৈ গৃহ অকণৰ ব্যৱস্থা কৰিলোঁ শ্বিফটিং কৰোঁতে ক'ত হেৰাল এতিয়া সেইদিনা ল'ৰাই মোক ফোন কৰি কৈছে দিতা তুমি এনেই টেনশ্যন হৈ থাকা তোমাৰ দাঁত পাৰি পালোঁ দিয়া এতিয়া মই ভাবিছোঁ ইউটিউবত এটা মই প্ৰগ্ৰেম কৰিম মই ওলাম আৰু চাউথ ইণ্ডিয়ানটো ওলাব ইণ্টাৰভিউ ল'ম চাউথ ইণ্ডিয়ানটো মই ওলাম আৰু ইউটিউব চেনেল এটাও আছে এইটো কোনোবাই যদি চাইছে গম পায় চাইছেনে নাই চোৱা গম নাপায় সিদ্ধাৰ্থ শৰ্মা অফিচিয়েল বুলি আছে এতিয়া মোবাইলটো মাৰি চাওঁ আশাবোৰ সপিধি নদীৰ কোবাল সুত না তাইক যে এৰি আহিছোঁ মইহে জানিছোঁ হয় নেকি সঁচাকৈ কৈছোঁ চাম খুব হাঁহি আছে একদম নাই মই তাইক আপুনি বিশ্বাস নকৰোঁ মই তাইক বহুত মৰম কৰোঁ বিশ্বাস কৰোঁ তাইক ঘৰৰ ভিতৰত সোমাই বাহিৰৰ পৰা তলা মাৰি থৈ আছে সেইটো কি আপুনি কি বিশ্বাস কৰিলে বেলেগ মানুহক বিশ্বাস নকৰোঁ যে তাইক কৰোঁ বেলেগ মানুহ যাতে সোমাব নোৱাৰে যেনে